হেল্ল' কি হ'ল মাতটো? আৰে তাইৰ লগত নতুন ৰেষ্টুৰেণ্ট এখনত খাবলৈ আহিছিলোঁ 520 টকা বিল হৈ গ'ল মোৰ লগত 300 টকা আছে বাকীটো সোনকালে মাৰি দে নহ'লে মই ইয়াতে বাচন ধুব লাগিব তয়ো মানে আৰু এবাৰতো চাই ল'ব লাগে ন যোৱাৰ আগতে মইনো কি জানো সোনকালে মাৰি দে না নহ'লে বৈদ্য জোৰকে লাজ পাম ৰ দিছোঁ গ'ল হ'ব দে $520 ন হয় অঁ গ'ল অঁ ঐ আহা তোকনো ইমান দামী হোটেলখনলৈ নিবলৈ কোনে কৈছিলে মইনো কি জানো ভাবিলোঁ সদায় একেখন হোটেলতে খাই থাকোঁ সেইকাৰণে আজি বোলো বেলেগ এখনত খাই চাওঁ আৰু মই যদি ফোনটো ৰিচিভ নকৰিলোহেঁতেন তই যে মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাক মই সেইটো জানো হ'ব দে এতিয়া ইমান তেল মাৰি থাকিব নালাগে অঁ মাৰ ফোন হেল্ল' মা ক কিবা কাম কৰি আছিলি নেকি নাই এনেই ভাইটিৰ লগতে কথা পাতি আছিলোঁ তাৰ পৰা অলপ আঁতৰি আছোন কথা এটা আছে ক অকণমান বাৰু আঁতৰি আছোঁ তাৰ ওচৰৰ পৰা অঁ মোৰ মায়েৰে বোলে তোৰ কাৰণে ল'ৰা এটা চাইছে আৰু এইকেইদিনতে বোলে চাবলৈ আহিব তোক কি ইমান সোনকালে কি কৰিবি আৰু উপায় নাই তহঁতি যিমান পাৰ সোনকালে আহিবি আৰু তাকো কবি কথাটো হ'ব দে হ'ব দে আহিবি কি হ'ল ঐ মনটো মাৰি আহিলি যে মায়ে কিবা ক'লে নেকি ঘৰ যাব লাগিব বোলে এইকেইদিনতে দুইটাই কিয় মাহঁতৰ কিবা হৈছে নেকি তই আৰু মই চাগে আৰু বেছিদিন একেলগে থাকিব নাপামেই মানে কি কৈ আছ ভালকৈ কচোন ভাইটি মোক চাবলৈ বোলে ল'ৰা আহিব কি ভালে হ'ব দে মই বাৰ লগতে